এই ভিডিঅ' কৰাই নাছিল বন্ধুসকল আজি ৰাখিৰ দিন আকৌ আহিছোঁ ইয়াৰ আগতে ভিডিঅ'টো মই কৈছিলোঁ কিন্তু ৰেকৰ্ডিং যিটো চুইচ যিটো দবাবলৈ পাহৰি গৈছিলোঁ সেইটোৰ কাৰণে বহুত হাঁহি হ'ল হয়নে নাই যদে নহয় একদম নহয় আচ্ছা যিয়ে নহওক ইয়াৰ কথাটো ইগন'ৰ কৰক সেইটো হয় আৰু কি আৰু আনিছ ছাৰ আপোনাৰ মোৰ বিষয়ে কি ক'ব মানে মই ভাল ল'ৰা নে বেয়া ল'ৰা বেয়া ফাল্টু হা ফাল্টু বে বেকগ্ৰাউণ্ড চাউণ্ডবিলাক ইগন'ৰ কৰক মানে মই ভাল ল'ৰা এইটো তাৰ অন্তৰকাই মই শুনিব পাৰিছোঁ আপোনালোকে নিশ্চয় শুনিছে চাওক এইবাৰ শুনিব পাৰিব কখন ভাল ল'ৰা বেয়া ল'ৰা এইটো চাওক এই মানে দুটা চাউণ্ড ওলায় যিটো ফাৰ্ষ্টত ওলায় সেইটোৱে সঁচা হয় তো আজি ৰাখিৰ দিন এইটো চাওক মই ৰাখি পিন্ধিছোঁ ৰাখিটো মানে মোৰ 2 হাত লাগিছিল যোৱা বছৰ তাৰ আগৰ বছৰত 2 হাতত পিন্ধিছিলোঁ 1 হাত কাফি নহয় কওকচোন কিয় আগৰ ৰাখিবিলাক এই ডাঙৰ ডাঙৰ হয় মানে বহুত ডাঙৰ ডাঙৰ তো এইবাৰ ৰাখিবিলাক মানে এটা সূতাত এই 30 টকা 40 টকা 50 টকাত যায় যিমান পাইছে লুটিছে আৰু সেইটো আমি কিনিছোঁ আৰু এইখিনি লুটাই নহয় ইয়াৰ মানে ধৰক 50 টকা এটা ধৰক ৰাখি পিন্ধাই দিল আপোনাৰ ৰাখি পিন্ধাৰ পিছত এই যেতিয়া যোনে আপোনাৰ চিষ্টাৰ যেতিয়া পিন্ধাব এই 50 টকা পিন্ধাৰ পিছত আপোনাৰ 50 টকাৰ বিপৰীতে 50,000ৰ বস্তু হয়তো আপোনাৰ লগত বিনতি কৰি বা এটা দাবী কৰি ফুৰিব পাৰে কাইলে ভাষণ একবাৰে শিকক চিনক এই চুপ থাক না চিনক এইটো কমেন্ট কি চাব এই মানুহটো এক নম্বৰ গৰু চোৰ হয় এই গৰু চোৰ নহয় আনিছুৰ গৰু চোৰ নহয় মানে নামটো মানে দিয়ে চানাচুৰ বিক্ৰী কৰে চানাচুৰ যি বিক্ৰী কৰে চানাচুৰ কি হয় আনিছুৰ ঠিক কৈছে এইটোৰ বাণীটো হ'ল আমাৰ জয়দেৱ দত্ত মানে বেংগলী হয়তো মাথা বিৰাট মাছৰ মাথা খাই খাই মাথা বিৰাট কৈ দিছে আৰু নক'ব আৰু ইয়াত আমাৰ আলি ভাই মলাইদা ইয়াক আমি মানে মৰমৰে মলাইদা বুলি কৈছিলোঁ হাবিবুল্লাহ আৰু হাবিবুল্লাৰ একমাত্ৰ সন্তান হাবিবুল্লাহ এই গৰু চুৰ ইফালে চা মাৰ্চমেলো পিন্ধিছে মানে কিনিছিল ব্লেক টি চাৰ্ট কিনিছিল কিন্তু হাৰপিক দি ধুইছিল সেইকাৰণে হোৱাইট হৈ গৈছে আৰু ব্লেকখিনি শৰীৰে শোষণ কৰি লৈ লৈছে যিয়ে হওক তো আমি বৰ্তমান লোকেশ্যনটো হ'ল বিজনীৰ ষ্টেডিয়ামত আহিছোঁ অলপ ষ্টেডিয়ামটো বেছি মানে হেৰি নহয় মানে লোকেশ্যন আমি দেখালোঁ আৰু কোনো আচৰিত জেগা নহয় চাবলগীয়া জেগা নহয় বাট আমাৰ কাৰণে এইখিনি বহুত যথেষ্ট এনেই টাইম পাছ কৰি আছোঁ সন্ধিয়া টাইমত কি সেইটোৰ কাৰণে মানে বহুত ভাল ৱেডাৰ চাব পাৰিছে এই চাওক এতিয়া কি এটা এই কমেণ্ট এটা এই চাওক কিমান মেছেজ দিবি হাই বুলি নালাগে হাই তোৰ কোম্পানী বড় তো এইটোৱে আৰু এইখিনি আৰু এইটো টি চাৰ্টটো আজি কিনিছোঁ ৰাখিৰ কাৰণে কেনে লাগিছে ভাল বেয়া পিছত কথা এইটো মোক ভাল লাগিছে আৰু মুঠতে মোক ভাল লাগিছে আৰু এজনীক ভাল লাগিছে এজন আছে আৰু মানে এটা মানুহক ভাল লাগিছে আৰু দাবী কৰিছে লাগে বুলি তো ভাবি আছোঁ কি কৰোঁ দিব লাগিব আৰু উপায় নাই আৰু এইটোৱে আৰু ৰাখিলোঁ আৰু